বন্ধু-বান্ধৱীসকল নলেজ দি পাৱাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত বিজ্ঞান সম্পৰ্কীয় কেইটামান প্ৰশ্নৰ উত্তৰ ইয়াতে জানিবলৈ পাম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থটো হ'ল সোণ, লৌহ, হীৰা, প্লেটিনাম। শুদ্ধ উত্তৰটো হৈছে হীৰা। দ্বিতীয় প্ৰশ্নটি হৈছে ব্ৰমিন হৈছে ক'লা কঠিন, ৰঙা তৰল, ৰঙহীন গেছ, অতি জ্বলনশীল গেছ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰঙা তৰল। তৃতীয় প্ৰশ্নটো হৈছে টেট্ৰাথাইল সি কি হিচাপে ব্যৱহাৰ কৰা হয়? অপশ্যন কেইটি বিষনাশক, অগ্নি নিবাৰক যন্ত্ৰ, মহ বিকৃতকাৰী, পেট্ৰল যোগকৰণ। শুদ্ধ উত্তৰটো হৈছে পেট্ৰল যোগকৰণত। বিভিন্ন ধৰণৰ ৱেল্ডিঙত ব্যৱহৃত গেছসমূহৰ ভিতৰত তলৰ কেইটা থাকিব? অপশ্যন কেইটা হৈছে অক্সিজেন আৰু হাইড্ৰজেন, অক্সিজেন, হাইড্ৰজেন, এচিটাইলিন আৰু নাইট্ৰজেন, অক্সিজেন, এচিটিলিন আৰু আৰ্গন, অক্সিজেন আৰু এচিটিলিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অক্সিজেন আৰু এচিটিলিন। 5 নম্বৰ প্ৰশ্ন, কোনো পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে বতাহৰ পৰা আৰ্দ্ৰতা শোষণ কৰা গুণক কি বোলে? অপশ্যন কেইটি অছম'চিছ, ডিলিকুৱেচেন্স, ইফ্লুৰেচেন্স, ডেছিকেশ্যন। বন্ধু-বান্ধৱীসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডিলিকুৱেচেন্স। 6 নম্বৰ প্ৰশ্ন, তলৰ কোনটো কাৰ্যত ছিলিকন কাৰ্বাইড ব্যৱহাৰ কৰা হয়? অপশ্যন কেইটা হৈছে চিমেণ্ট আৰু সাজ বনোৱা, পুখুৰীৰ পানী বীজাণুমুক্তকৰণ কৰা, অতি কঠিন পদাৰ্থ কটা আৰু মূৰ্তিৰ বাবে কাঁচ বনোৱা। শুদ্ধ উত্তৰটো হৈছে অতি কঠিন পদাৰ্থ কটা। 7 নম্বৰ প্ৰশ্ন, সাগৰৰ পানীৰ গড় লৱণীয়তা কিমান? অপশ্যন কেইটা হৈছে 3.3%, 3.5%, 2.5% আৰু 2%। শুদ্ধ উত্তৰটো হৈছে 3.5%। 8 নম্বৰ প্ৰশ্ন, গেলভানাইজ লোহাত থকা আৱৰণটো কি? অপশ্যন কেইটা লিড, ক্ৰমিয়াম, জিংক, টিন। শুদ্ধ উত্তৰটো হৈছে জিংক। 9 নম্বৰ প্ৰশ্ন, গধুৰ পানী কি হয়? অপশ্যন কেইটা ডিউটেৰিয়াম অক্সাইড, pH 7, বৰষুণৰ পানী, ট্ৰিটিয়াম অক্সাইড। শুদ্ধ উত্তৰটো হৈছে ডিউটেৰিয়াম অক্সাইড। 10 নম্বৰ প্ৰশ্ন, সকলো এচিডৰ বাবে সাধাৰণ মৌলটো কি? অপশ্যন কেইটা হাইড্ৰজেন, কাৰ্বন, ছালফাৰ, অক্সিজেন। বন্ধু-বান্ধৱীসকল শুদ্ধ উত্তৰটো হৈছে হাইড্ৰজেন। বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছোঁ আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ।